হাই গাইজ, মই মাইনু নাথ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি মই দেখাব গৈ আছোঁ যে জেতুকা দিলে চুলিখিনিত কি উপকাৰ হয় আৰু কেনেকৈ ধুনীয়া হ'ব পাৰে চুলিখিনি, সেই বিষয়ে মই কৈ যাম আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব। এয়া মই দি ল'ম এতিয়া জেতুকাখিনি। এনেকৈ মই দি লৈছোঁ জেতুকা আৰু ইয়াত মই পানী ব্যৱহাৰ কৰিছোঁ। এনেকৈ মই দি দিম ঢাকনিখন। মূৰটোত লগাই কিনে এনেকৈ বটি ল'ম মই। এয়া জেতুকাখিনি ইমান ধুনীয়াকৈ পিছা হৈ গ'ল মোৰ। এই জেতুকাখিনি আমাৰ ঘৰৰে হয়, মায়ে এনেকৈ চিঙি দি পঠাইছে। মায়ে আমাৰ জেতুকা খুব লগায় চুলিখিনিত আৰু চুলিখিনিও খুব ভাল হয় এনেকৈ জেতুকা লগালে। আগতে মই খুব জেতুকা লগাইছিলোঁ, এতিয়া মই নলগাওঁ কাৰণ আছে তাৰো। কাৰণ মই চুলিখিনি ষ্ট্ৰেট কৰাৰ পিছত পাৰ্লাৰৰ চিষ্টাৰে মোক কৈছে যে ষ্ট্ৰেট কৰাৰ পিছত জেতুকাখিনি লগাব নালাগে, চুলিখিনি ড্ৰাই হৈ যায়। সেইকাৰণে মই জেতুকাখিনি এতিয়া ব্যৱহাৰ কৰা নাই আৰু পিছত কৰিম, যেতিয়া আৰু চুলিখিনি সেই আগৰ নিচিনা আহি যাব তেতিয়া মই আৰু কৰি ল'ম। মই জেতুকা কমচে কম প্ৰায় 5 বছৰমানৰ পৰাই মই 5 বছৰমান হ'ল মই এনেকৈ জেতুকা চুলিত লগাইছিলোঁ। লগাই খুবেই মই তাৰ উপকাৰ পাইছোঁ, কিয়নো এবাৰ মই চুলিত কালাৰ মই দিছিলোঁ। কালাৰ দিয়াৰ ফলত মোৰ চুলিখিনি ইমান সৰিছিল, এনেকৈ টানিলেই কচাকৈ চুলিবিলাক সৰিছিল। তেতিয়া মই বহুত ভয় খাই গৈছিলোঁ। তো মোৰ কি হৈছে বুলি মই ভাবিছিলোঁ। মইতো বহুত এটা চিন্তা হৈ পৰিছিল যে মোৰ চুলিখিনি যদি এনেকৈ শেষ হৈ যায় মোৰ কি হ'ব, না মই শেষত চুলিখিনি গোটেই নোহোৱা হৈ যাব বুলি মোৰ বহুত টেনশ্যন আহিছিল। আৰু চুলিখিনিৰ কাৰণে মই বহুত কান্দিছিলোঁ আগতে। তো মায়ে মোক ক'লে কি জেতুকাখিনি ঘৰতেই আছে, এবাৰ ঘৰত লগাই চাবাচোন যদি তোমাৰ চুলিখিনি এনেকৈ সৰি আছে। মায়ে মোক ক'লে জেতুকাখিনি দিব। তাৰপিছত মই জেতুকাখিনি এনেকৈ পাতাত বটি কিনে, তো আগতে আমাৰতো মিক্সি নাছিলে ঘৰত, মই পাতাত বটি কিনে চুলিত এনেকৈ জেতুকা লগাইছিলোঁ। সপ্তাহত 3 বা 4 বাৰকৈ মই লগাইছিলোঁ আৰু এনেকৈ লগোৱাৰ ফলত মোৰ চুলিখিনি সৰাটো কম হৈছিল আৰু নতুনকৈ গাজিছিল চুলিখিনি। সেইকাৰণে মই ভাবোঁ যে জেতুকা দিলে চুলিখিনিত বহুত উপকাৰ হয়। জেতুকা দি গ'লোঁ। জেতুকা দিয়াৰ পিছত মই 2 সপ্তাহমান পাছতে মই মানে তাৰ উপকাৰটো পাইছোঁ। তাৰপিছত চুলিখিনি মোৰ নহৰা হ'ল আৰু ইফালে নতুনকৈ চুলিবিলাক গাজিব ধৰিলে। সেইকাৰণে কৈছোঁ যে জেতুকা দিলে চুলিখিনি বহুত ধুনীয়া হয় আৰু যিটো আমাৰ সৰাবিলাক নোহোৱা হৈ যায় আৰু নতুনকৈ গাজে। আৰু মাথাত মানে জেতুকাটো লগালে আমাৰ ব্ৰেইনটো ঠাণ্ডা হৈ থাকে। সেইকাৰণে মই জেতুকাটো কওঁ যে খুব ভাল, মানে দিলে খুবেই ভাল হয়। সেইকাৰণে মই জেতুকাটো কোনোবাৰ যদি মোৰ নিচিনা যদি সৰিছিল, যদি চুলি সৰে এতিয়াও, তেতিয়াহ'লে আপুনি জেতুকাটো ল'ব পাৰে। জেতুকাটো লগাব, সপ্তাহত 4 বাৰমান লগাব। এতিয়াতো ইয়াতো একো কেমিকেল নাই, মিক্স নাথাকে কোনো কেমিকেল। আপোনালোকে এবাৰ চুলিত দি চাব পাৰে যদি বেছিকৈ সৰে, আৰু চুলিখিনি দেখিবলৈ ধুনীয়া হয়, চিল্কি হয় আৰু ড্ৰাইটো নোহোৱা হৈ যায় চুলিত। আৰু ফাটাবিলাক, এই চুলিখিনি যে ফাটি যায় গুৰিবিলাকৰ, সেইখিনিও নোহোৱা হৈ যায়। বহুত ধুনীয়া হয়। আৰু যেতিয়া আমি ৰ'দত ওলাওঁ তেতিয়া ইমান খুব ৰঙাও নহয়, এটা চিল্কি নিচিনা চুলিখিনি ৰঙা হৈ থাকে, খুব ভাল লাগে। আৰু যেতিয়া আমি আৰু এটা তাৰে জেতুকাখিনি আমি যেতিয়া দিওঁ, প্ৰথম ষ্টেপটো আমি জেতুকাখিনি ভালদৰে ধুই ল'লোঁ। ধুই লৈ যাৰ মিক্সি আছে আৰু যাৰ পাতা আছে তাতে ভালদৰে ধুই বটিব। আৰু পানীৰ সলনি আপোনালোকে নেমু টেঙা যে আছে, নেমু টেঙাৰ ৰসখিনি তাতে আতি দিব, তেনেকৈ বটি যাব। তেনেকৈ যদি কৰা যায় কালাৰটো খুব ধুনীয়া হয়। আৰু এই জেতুকাৰ যিখিনি ৰস হাততো লগাব পাৰে, নখতো লগাব,
নখত লগালে যিবিলাক নখত কিছুমানৰ মানে পকা ধৰে নহয়, সেই পকা ধৰাবিলাকো ভাল হৈ যায়। আৰু বহুত গুণ আছে, মানে শেষে নহয় ক'ব গ'লে। ধুই থ'ব লাগে। প্ৰথমতে চেম্পুৰে মাথাটো ধুই ল'ব লাগে। তাৰপিছত চুলিখিনি শুকোৱাৰ পিছত জেতুকাখিনি লগাব লাগে। জেতুকাখিনি লগাই 3 ঘণ্টামান আমি ৰাখিব লাগে, ভালদৰে শুকাব দিব লাগে। তাৰপিছত আৰু পানীৰে চুলিখিনি ধুই ল'ব লাগে। তেতিয়া চেম্পু ব্যৱহাৰ কৰিব নালাগে। চেম্পু ব্যৱহাৰ কৰিলে জেতুকাখিনি এনেই মানে গুচি যায়। তো 3-4 দিনমান পিছত আকৌ চেম্পু দি মাথাটো ধুই দিলে তাৰমানে চুলিখিনি ঠিক হয়। এনেকৈ ব্যৱহাৰ কৰি যাব সপ্তাহত 4 দিনমান এইখিনি। আৰু কমেণ্টত জনাব যদি চুলিখিনি কোনোবাৰ সৰি আছে, সৰি থকাখিনি যদি জেতুকা দি ভাল হৈছে, তেতিয়া কমেণ্টত জনাব। আৰু যদি জেতুকা দি চুলিখিনি সৰিছে, তেতিয়াও কমেণ্টত জনাব। এদিনতে প্ৰমাণ নাপায়, কমচে কম সপ্তাহত 4 দিনমান এনেকৈ ব্যৱহাৰ কৰি চাওক, তেতিয়া নিজেই গম পাব জেতুকাৰ গুণখিনি। যদি মোৰ জেতুকাৰ ভিডিঅ'টো ভাল লাগিছে, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। কমেণ্টত জনাব কেনেকুৱা পাইছে। আৰু বেল আইকনটো দবাই দিব। ন'টিফিকেশ্যনত মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। আজিলৈ ইমানেই। আপোনালোকে সদায় ভালে কুশলে থাকক, তাৰেই কামনাৰে আজি মই ভিডিঅ'টো ইমানতে সামৰিলোঁ।